নমস্কাৰ মিডিয়াৰ বন্ধুসকল আৰু সকলো বিটিসি ৰাইজ প্ৰথমতে মই দুৰ্গা উৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ বিটিসি বাসী ৰাইজে শান্তিৰ থাকিব পাৰে বেলেগ বেলেগ জাতি ধৰ্মৰ লগে একেলগে মিলাপ্ৰীতিভাৱে বিটিসিৰ বসবাস কৰিব পাৰে বিটিসিৰ উন্নয়ন হওক মই এইটো দুৰ্গা দেৱীৰ প্ৰাৰ্থনা কৰিলোঁ তো আজিৰ এই প্ৰেছ মিট মথাৰ মূল উদ্দেশ্যটো হ'ল যোৱাকালি ৰাতি যে আমাৰ এবিএমচিৰ মাননীয় সভাপতি দেৱ টাইছন হুছেইনৰ ঘৰৰ বাসগৃহত যে কিছুমান দুষ্কৃতিকাৰীয়ে যে আক্ৰমণ কৰিছে সেই ঘটনাটো মই বিএছচিৰ ফালৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ ধিক্কাৰ দিছোঁ আৰু বিএছচিয়ে এইবিলাক কাণ্ড কেতিয়াও মানি ল'ব নোৱাৰে এই সময়ত আমি বিএছচিৰ ফালৰ পৰা অসম চৰকাৰলৈ প্ৰশাসনলৈ পুলিচলৈ যে এই কাণ্ডত এই ঘটনাত যোন ব্যক্তিসকলে জড়িত হৈ আছে তেখেতসকলক তদন্ত কৰি পেলাই ইয়াত পিছফালে কোন আছে এইটো তদন্তৰ মাজেদি ওলাই পেলাই উচিত শাস্তি দিব লাগে যিমান সোনকালে পাৰে এইটো ওলাইখিনি তেখেতসকলক শাস্তি দিব লাগে এইটো মই বিএছচিৰ ফালৰ পৰা দাবী জনাইছোঁ আমাৰ বিটিসিৰ এনেকুৱা পৰিস্থিতি আহি গ'ল নাকি যে এতিয়া এজন ছাত্ৰ নেতাই নিজৰ ঘৰৰ নিজৰ বাসগৃহত ৰাতিৰ ভালকৈ থাকিব নোৱাৰে এনেকুৱা পৰিবেশ আমাৰ বিটিসিত আহি গৈছে নাকি আমাৰ মনত এতিয়া এটা শংকা আহে কিছুমান ব্যক্তিয়ে কিছুমান দুষ্কৃতিকাৰীয়ে যে বিটিসিৰ এনেকুৱা ঘটনা কৰি পেলাই এনেকুৱা কৰ্ম কৰি পেলাই যে বিটিসিৰ এই শান্তি পৰিবেশটো অশান্তি কৰিবলৈ চেষ্টা কৰি আছে নাকি যদি এনেকুৱা কোনোবাই কৰিব চেষ্টা কৰি আছে তো এইটো প্ৰশাসনে উচিত তদন্ত কৰি পেলাই এইটো তেখেতৰ এটা উচিত ব্যৱস্থা ল'ব লাগে এটা কঠোৰ ব্যৱস্থা ল'ব লাগে এইটো মই আকৌ প্ৰশাসনলৈ